আমাৰ এডভেঞ্চাৰ ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ আৰু গাইছ বৰ্তমান যাব লৈছোঁ মই আমজোঙা কলেজত মানে আজি আমজোঙা কলেজত আছে ফেচাৰ্ছ আৰু সেই ফেচাৰ্ছতে আজি আহিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তন্ময় শইকীয়া তন্ময় দাৰ গানবিলাকতো একদম বহুত ভাল লাগে প্ৰেমৰ অধিকাৰ এইটো নতুনকৈ যি ৰিলিজ দিছে একদম পুৰা ফালি দিছে অসমত আৰু গাইছ আজি সেই ফেচাৰ্ছতে যায় আমাৰ তন্ময় দাৰ গানবিলাক আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু মই নিজেও এনজয় কৰিম গতিকে গোটেই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব বৰ্তমান আহিলোঁ চাইনাজানত ইফালে আছে আমাৰ ৰাভা ছেক্ৰেটাৰী অনুপম ঠিক আছে বিৰিয়ানী আৰু চাউনাজানৰ যিটো মানে ৰেষ্টুৰেণ্টৰ কিবাটো আছে না কিটচেনটো দেখাম ভাই আছে এইফালে কেনেকুৱা খবৰ মজা না ইফালে মোৰ গাত এক্সট্ৰাটো বনাই আছে চিকেনো দিছে তো গাইছ দেখা পালে আপোনালোকে ভিতৰত এক্সট্ৰা বনাব দিছোঁ ধুনীয়াকৈ এতিয়া অলপ টাইম ৱেইট কৰোঁ কিন্তু এখন 10 টাকা দিবে না কলেজত দিছিলোঁ হোষ্টেলত অসমীয়াত কথা কয় আৰু মেছেজ দিলে হিন্দীতে দিয়ে ফোন উঠিছিল না একদম ধুনীয়াকৈ খাই কেনে ওলাই আহিলোঁ আৰু ৰাস্তাত দেখা পালে গাছ মামাই গ'লে কোনে গ'লে পুৰা এখন মানে ফালি থৈ গৈছে বাকী যিয়ে নহওক এতিয়া গৈ আছোঁ আমি পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয় তাতে আজি কেঁচা আছে আৰু তাতে আহিব আজি কৰিব কেঁকা আজি পুৰা খানা পালি হ'ব না মজা না আৰু চলিয়া মানে যদি আছে তো তাতে লগ নাপালোঁ এতিয়া ডাইৰেক্ট তাতে গৈ লগ পাম বাকী যিয়ে নহওক গৈ আছোঁ এতিয়া আমি বন্ধা কিবা লোৱা কৰি পেলাই বন্ধা কিবা আহি পালোঁ পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় এতিয়া ভিতৰলৈ যাম আৰু ভিতৰত গাছ তন্ময় শইকীয়া আহি পাইছে বৰ্তমান একদম হৈ আছে চ' দেখাই আছোঁ ৰ'ব বেলেগে দি যাব লাগিব এতিয়া আহি পালোঁ ইয়াতে কলেজত আৰু এতিয়া ভিতৰত আহি আমাক খাব দিলে ফ্ৰাইড ৰাইচ কিবা কিবি বেলেগ কপিল পাই আছে লাজ পায় কিমান খাম আৰু খাই আহিলোঁ আৰু গাছ খাব দিছে উপায় নাই বেলেগ খাই আছে চবে কালা কালা হৈ গৈছে গাছ ৰুমৰ ভিতৰত আছোঁ না খাৱাই মেইন ফ্ৰাইড ৰাইচ খাই ধুনীয়াকৈ আহি পালোঁ ইয়াতে ষ্টেজত আগত ষ্টুডেণ্টছখিনিয়ে কিবা কিবি গান চান গাই আছে তো গাইছ এইবিলাক ইমান নেদেখাওঁ তন্ময় শইকীয়া অহাৰ লগে লগে খালি ষ্টেজ প্ৰগ্ৰামখিনি দেখাম আৰু আপোনালোকক Moments later. বৰ্তমান বহি আছোঁ চেয়াৰত ইফালে আগত আছে তন্ময় শইকীয়া একদম পুৰা ভাল ভাল গান গাই আছে এইফালে আমাৰ নাৰিকল আছে একদম গাইজ ফালা ফালি গান গৈ আছে একদম মজা লাগি আছে কিন্তু গাইজ এটাই কথা গোটেইবিলাক গান একদম মানে প্ৰেমৰ গান না তাৰ কাৰণে নাচিব পৰা অলপ সুবিধা নহয় হ'লেও আৰু ল'ৰাবিলাক য'চতে নাচি আছে আৰু তো গাইজ ফাইনেলি মোৰ ফেভৰেট কিন্তু একদম গোৱাই দিল ভাল লাগছে তন্ময় দা একদম মজা মোৰ ফেভৰেট গান নাৰিকল গাইজ নাৰিকল এইবিলাক কপিল আছে এইফালে আমাৰ বৰ্ণা আছে আৰু এইফালে আমাৰ কবিতা বাইদেউ কোবানে নোলোৱা সঁচাকে প্ৰেমৰে নোকোৱাকৈ নোথাকোঁ মই কে তোমাৰ বুকুতে মৰমবোৰ দিব
ইয়াতে বোলে ভিতৰত বোলে কিবা বনাইছে আৰু কলেজৰ পৰা ৱাও কি মজা একদম ৰে তো গাইছ ইয়াৰ ভিতৰত সোমাই আহিলোঁ একদম মজাকৈ বনাইছে এইফালে কিবা কিবি দিছে আৰু মানে ৰুমটো মানে গাইছ কিবা বেলেগ ৰুম নিচিনা লাগিছে এইবিলাক মজাকৈ ডেক'ৰেশ্যন কৰিছে ভিতৰত কিবা কিবি লাইট আছে একদম মজা আৰু না এইফালে গাইছ একদম এনিমি লাভাৰ আজিকালি সকলো এনিমি চাই ময়ো চাওঁ চব ভাল লাগছে কিবা কিবি দিয়া আছে মানে ডেক'ৰেশ্যনটো একদম খুব মজা একদম ধুনীয়া বাটাৰফ্লাই কিবা কিবি দিছে গাইছ মজাকে আৰু এইফালে আমাৰ অসমীয়া মান সন্মান জাপি এটা ধুনীয়াকৈ ডেক'ৰেট কৰি দিয়া আছে এইফালে কিবা কিবি বেলেগ দিছে ধুনীয়াকৈ ফটো চটো উঠিলোঁ ইনষ্টাগ্ৰামত দিম এইফালে প্ৰণয় আছে আমাৰ মজা লাগিল ফটো উঠি এতিয়া বাহিৰতে ডেন্স কৰিম গাইছ তো গাইজ এনেকৈ শেষ হৈ গ'ল ফ্ৰেছাৰ্ছ একদম এনজয় কৰিলোঁ কিন্তু গাইজ এনজয় নকৰিলোঁ সঁচা কথাটো মানে কেনেকুৱা তন্ময় শইকীয়াৰ গানবিলাক মানে এনেকুৱা ডেন্স কৰিব পৰা নহয় না আৰু ইয়াতে মানে যিটো ষ্টেজটো আছে একদম মানে সৰু তাৰ কাৰণে নাচিবৰ কাৰণে ইমান সুবিধা নহয় হ'লেও অলপ এনজয় কৰিলোঁ বাকী এতিয়া গৈ আছোঁ ঘৰত ইফালে অনুপম আছে লগত বাকী একদম আজি ভাল লাগিলে মজা একদম এনজয় কৰিলোঁ এতিয়া ঘৰত গৈ আছোঁ আৰু গাইজ এই ভিডিঅ'টো ইয়াতে এম কৰোঁ নেকি যদি ভিডিঅ'টো চাই পালে লাইক কমেণ্ট চাই কৰি দিলোঁ নতুন তেতিয়ালৈকে দিলে বাবে জয় অসম এণ্ড গাইজ ছাবস্ক্ৰাইব কৰি দিব